Hey guys, welcome to my new blog. জিমৰ পৰা আহি গাটো ধুলো, এতিয়া কিবা অলপ খালো। যিহেতু মোৰ প্ৰেক্টিকেল কৰা হোৱাই নাই, কলেজ খুলিবই হ'ল আৰু 3 দিন আছে। জলদি প্ৰেক্টিকেলখিনি কমপ্লিট কৰিব লাগিব। কলেজত প্ৰেক্টিকেল নম্বৰ নিদিব। ফাইনেল প্ৰেক্টিকেল নম্বৰটো নাপাম, নহ'লে বহুত দিগদাৰ হৈ যাব। এতিয়া জলদি প্ৰেক্টিকেলখিনি কৰোঁ, প্ৰেক্টিকেলখিনি কৰি পাই আছো। গাইজ খালি প্ৰেক্টিকেলখিনি লিখি শুই গ'লো। আজি ডেটো পিছদিনা আৰু এইটো ভিডিঅ'। এতিয়া 9:30 বাজে হৈছে। মই এতিয়াহে উঠিছো, মানে কালি যিহেতু লিখাত দেৰি, এতিয়া লিখিব আছে আৰু লিখো। কিবা অলপ খাই লওঁ, খাই লৈ লিখো আৰু। আজিৰ ভিডিঅ'ত এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।